Hello friends, Tulika's blogger anti notun video le apnalok punorbar swagotam janaisu aru aji bhabisu aru ta video banao travel blog e hobo paro hon ulai jam jehetu aru gocha apnalok nako etiai nako apnalike video tu sai thikibo aru ji hokole aji notunke মোৰ channel tu saise he hokole please subscribe kori dibo channel tu Tulika's blog aru gotike ahoksun ami aji jao aru logote apnaloko dekho আমি এতিয়া ওলাই আহিছো আৰু জালুকবাৰী পাইছোহি আৰু তেনেকুৱা যাম বুলি কতো প্ল্যান কৰি অহা নাই ভাবিছিলো আৰু ওচৰতে যাব লাগিব যেহেতু 5টা বজাতটো পাবহি লাগিব সেইকাৰণে আমি সদায় গুগল চাই যোৱা হয়গে লাষ্টত আৰু গুগলত চালো গুগল মেপত চাই ওচৰতে থকা লোকেশন এটা চাইছো এখন ৰিজৰ্ট চাইছো সুৱালকুছি ফালে আছে আৰু সেই ৰিজৰ্টখন মানে অলপ নেচাৰেল হয় ফটোবিলাক চাই দেখিছো ভাবিছো সেইখনলৈকে যাওঁ আৰু তাতে অকমান দেৰি টাইম স্পেন্ড কৰিম আৰু এতিয়া হেয়া হৰাইঘাট ব্ৰিজ পাইছোহি আৰু আজি যেহেতু ফ্ৰেণ্ডশিপ ডে হয় 1 আগষ্ট আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা হ্যাপি ফ্ৰেণ্ডশিপ ডে সো বলক আমি গৈ থাকো আৰু পামগে খুব সোনকালে আৰু আমি এতিয়া ৰিজৰ্টখনৰ ফ্ৰন্টত পাইছোহি এফালে ব্ৰহ্মপুত্ৰখন আছে আৰু ইয়াতে গাড়ীখন পাৰ্ক কৰি ল'ব লাগিব গাড়ীবিলাক বহুত দেখিছো দূৰৰ পৰা আজি হয়তো সানডে কাৰণে বহুত মানুহ আহিছে বহুতে গাড়ী আছে আৰু আমি ইয়াতে গাড়ীখন পাৰ্ক কৰি লওঁ আৰু ইয়াতে পাৰ্ক কৰিলো আৰু এতিয়া ভিতৰলৈ সোমাই যাম আৰু এটো এন্ট্ৰেন্স টু আমি জাস্ট সোমাইছো আৰু এখন এটো এন্ট্ৰেন্স টু পুৰা নেচাৰেল হয় তাৰ পিছফালে ৰিজৰ্টখন বৰ ধুনিয়া হয় ব্ৰহ্মপুত্ৰ পাৰত হয় আপোনালোকক গোটে ভিউটো দেখুৱাম বাৰু আৰু আজি দেওবাৰ যেহেতু বুফে লাঞ্চ আছে আমি বুফে লাঞ্চে কৰিম বুলি ভাবিছো অৰ্ডাৰ কৰিছো আৰু আপোনালোকক দেখুৱাই আছো ৰব গোটে ভিউটো বহুত ভিতৰত আছে কিন্তু ধুনিয়া হয় পুৰা ৰিয়েল হয় আৰু এইখন হৈছে ৰেষ্টুৰেণ্টখন আৰু ইয়াতে অৰ্ডাৰ দিব লাগিব ৰেষ্টুৰেণ্টখনো বহুত ডাঙৰ হয় এতিয়া আমি বুফেটো খাবলৈ আহিছো আৰু ইয়াতে
আমি এতিয়া খোৱা বোৱা কৰিলোঁ আৰু খোৱা বোৱা কৰি পেলাই অকণমান এইফালে ব্ৰহ্মপুত্ৰ পাৰলৈ আহিছোঁ আৰু এইফালে আপোনালোকক ব্ৰহ্মপুত্ৰখন বেক কেমেৰা কৰি দেখুৱাম বাৰু আৰু অকণমান বৰষুণো আহি আছে এইফালে এখন বাস্কেট কোৰ্ট এখন আছে ইয়াত পুৰা নেচাৰেল হয় ভালেই লাগিছে বাৰু আহি আবেলিয়ে হ'ল আৰু এফালে পুখুৰী এটা আছে পুখুৰীটো চাবলৈ আহিছোঁ ডাঙৰ এটা ফিচাৰী আছে আৰু সেইফালে এটা শিৱ মন্দিৰো আছে এইফালে মন্দিৰ এটা আছেতো সৰু সন্মুখতে আৰু এইফালে আছে ব্ৰহ্মপুত্ৰখন এখন আপোনালোকক দেখুৱালোৱে এইফালেদি ওলাই যাব লাগিব এইটো ৰাস্তা দিয়ে ওলাই যাব লাগিব এইফালে আমি সোমাই আহিছিলোঁ কেঁচা ৰাস্তা এইটো তাৰপিছত আৰু আমি যাম আৰু বৰষুণো আহিছে আৰু আপোনালোককো দেখুৱালোঁ ভিউটো কেতিয়াবা আপোনালোকো আহিব পাৰে যদি আপোনালোকে নেচাৰেল ভিউ চাই ভাল পায় বা নেচাৰেল জেগাত আহিবলৈ মন কৰে আৰু খানাটো ঠিকেই আছিলে আৰু বুফে লাঞ্চে আমি ল'লোঁ যিহেতু ছানডে বহুতেই ভিৰ হয় আৰু এজে হ'ল ভালে লাগিলে আৰু যিহেতু চব বন্ধে হৈ আছে আৰু চাগে খোলা সময়ত আৰু ধুনীয়া হয় এতিয়া আৰু যিহেতু বন্ধ সেইকাৰণে অকণমান পৰিৱেশটো অকণ বেলেগো হৈ আছে কিন্তু আৰু এনেই চাগে খুলিলে আৰু ধুনীয়া হ'ব কিন্তু তথাপিতো ব্ৰহ্মপুত্ৰখন লগতে আছে আৰু কমপ্লিট নেচাৰেল ইয়াত কোনো একো মানে তেনেকুৱা মডিফাই কৰা নাই আৰু ইয়াত থাকিবও পাৰে আহি পেলাই ষ্টে কৰা জেগাও আছে গতিকে ভালেই লাগিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই